ধেমাজিত বৃহৎ নদীবান্ধ বন্ধৰ দাবীত এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে নামনি বনহিৰ জলবিদ্যুৎ প্ৰকল্পৰ বন্ধৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে। নামনিবাসী ৰাজ্যৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত বৃহৎ নদীবান্ধ বন্ধৰ দাবী জনাই চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ধেমাজি ৰাজপথ। অনাগত দিনত বৃহৎ নদীবান্ধ বন্ধ নকৰিলে বৃহৎ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে। সমিতিৰ আহ্বানমৰ্মে আজি আমি ধেমাজি জিলা সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই বিক্ষোভ কাৰ্যসূচী আজি তাৰিখৰ নহয়, যুৱ ছাত্ৰ পৰিষদে 2008 চনৰ পৰা ধাৰাবাহিকভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। আপোনালোকে জানে যে মাত্ৰ 405 মেগাৱাট শক্তি সম্পন্ন ৰমানদী বিদ্যুৎ প্ৰকল্পই লখিমপুৰবাসীক যি জলাকলা খুৱাইছে তাৰ 5 গুণতকৈ ডাঙৰ এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যদি ভাগি যায় বা পানী খুলি দিবলৈ হয়, যি মহাপলৰ সৃষ্টি কৰিব, তাৰ ফলত গোটেই সমগ্ৰ উজনি অসমত অসমখন ধ্বংস হ'ব। গতিকে নদীপৰীয়া সভ্যতা সংস্কৃতি আৰু অসমীয়া ৰাইজক মৃত্যু মুখলৈ ঠেলি দিয়া কাৰ্য আমি কেতিয়াও যুৱ ছাত্ৰ পৰিষদে মানি নলওঁ। সেয়ে সময় থাকোঁতে এই নিৰ্মাণ কাৰ্য স্থগিত ৰাখিবৰ কাৰণে আমি যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। যদি বন্ধ নকৰে অনাগত দিনত যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব। আৰু এটা কথা চাওক যে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদক নেওচি মাত্ৰ কৰোণা মহামাৰীৰ সুযোগ গ্ৰহণ কৰি তেখেতসকলে দলসমূহৰ মতামতক নস্যাৎ কৰি কেৱল বান্ধৱী আৰু বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত এই বান্ধটো নিৰ্মাণ কৰি আছে। তেনেকুৱা কাৰ্যক আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, গৰিহণা আৰোগ্য দিছোঁ বিজেপি চৰকাৰৰ এই দুমুখীয়া চিঠিক। সেয়েহে আমি অতি শীঘ্ৰে এই নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ আমি আহ্বান জনাইছোঁ। নিৰ্দেশ মৰ্মে এই ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এয়া আমাৰ দাবী আচলতে আজিৰ নহয়, এটা দীৰ্ঘম্যাদী দাবী। 2008 চনৰ পৰা আমি আচলতে নিৰৱচ্ছিন্নভাৱে কৈ আছোঁ যে এই থুনুকা পাহাৰ, যি নামনি যিটো NHPCৰ যিটো থুনুকা পাহাৰ, প্ৰকৃতিৰ লগত কোনেও আচলতে খেলা কৰিব নাপায়। ইয়াৰ আচলতে যোৱা বছৰৰ ঘটনা আৰু এই বছৰৰ ঘটনাই তাকে প্ৰমাণ কৰিছে। কেইজাকমান বৰষুণ দিওঁতে দেখিছে আপোনালোকে যোৱা বছৰ গাৰ্ডৱাল ভাঙি গৈছে, এইবাৰ আপোনাৰ টানেল ভাঙি গৈছে, মূল বান্ধৰ ওপৰেদি পানী বাগৰিছে। এই কথাবিলাক আচলতে চৰকাৰখনে বুজি লোৱাটো ভাল। যি সময়ত বিজেপি চৰকাৰৰ সেই সময়ৰ যি সভাপতি ৰাজনাথ সিং আহি পেলাই ইয়াতে বিশাল এখন সভা পাতি পেলাই তেওঁলোকে কৈছিলে আমি যদি চৰকাৰলৈ আহোঁ তেতিয়াহ'লে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিয়া হ'ব। কিন্তু চৰকাৰ গাদীলৈ অহাৰ লগে লগে তেওঁলোকে কি কৰিছে, ইউ টাৰ্ণ মাৰি পেলাই কৈছে এতিয়া যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা আচলতে আমি লাভৱান হ'ম। আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ, তোমালোক যেতিয়া বিৰোধীত আছিলা তেতিয়া কেনেকৈ আচলতে নামনি সোৱণশিৰি প্ৰকল্প বেয়া আছিলে আৰু আজি ডেটত তোমালোকে কিয় ক'বলৈ বাধ্য হৈছা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাল হৈছে বুলি। আৰু এটা কথা আমি সমান্তৰালভাৱে ক'বলৈ বিচাৰিছোঁ, আমি আচলতে সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। আটাইতকৈ বেছিকৈ কিন্তু লকডাউন আৰু সান্ধ্য আইন লখিমপুৰ জিলাখনত বেছিকৈ দিছিলে। আমি জানিব পাৰিছিলোঁ যে যি সময়ত নৈশ সান্ধ্য আইন বা লকডাউন দি পেলাই ৰাইজক ঘৰৰ ভিতৰত পণবন্দী কৰি ৰাখিছিলে, সেই মুহূৰ্ততে কিন্তু তেওঁলোকে NHPCলৈ নিৰ্মাণ সামগ্ৰী সৰবৰাহ কৰি আছিলে। আৰু সৰবৰাহ কৰি থকাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ 35% কাম হৈছিলে বুলি আমি জানিব পাৰিছিলোঁ। আৰু এই লকডাউনৰ সুযোগ লৈ তেওঁলোকে এতিয়া মোটামুটি 75% কাম কৰিলে বুলি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে। আমি আচলতে ধিক্কাৰ দিছোঁ এই চৰকাৰখনক, আমি আচলতে ধিক্কাৰ দিছোঁ। তেখেতসকলৰ যি ইউ টাৰ্ণ মৰা নীতি, যি সময়ত তেওঁলোকে শাসনত নাথাকোঁতে এটা কথা কয়, শাসনৰ বাক জৰিলৈ অহাৰ লগে লগে তেওঁলোকে যি ইউ টাৰ্ণ মৰা এটা নীতি, আচলতে ই ৰাইজক আভুৱা ভৰাৰ বাহিৰে একো কৰা নাই। গতিকে আমি পুনৰবাৰ কৈছোঁ, যুৱ ছাত্ৰ পৰিষদ এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙিবৰ কাৰণে যিকোনো পৰ্যায়লৈ যাবলৈ ৰেডি আছে, প্ৰস্তুত আছে। আৰু কেন্দ্ৰীয় সমিতিয়ে আমাক যেনেধৰণে নিৰ্দেশনা দিব বা আমি জিলা সমিতিয়ে যেনেধৰণে আমি কাৰ্যসূচী কৰাৰ কথা চিন্তা কৰিম, আমি নিশ্চিতভাৱে কাৰ্যসূচী কৰিম। তাৰ বাবে কিন্তু যুৱ ছাত্ৰ পৰিষদ জগৰীয়া নহ'ব। কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ হয় তেতিয়াহ'লে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। ধন্যবাদ। ধেমাজিৰ পৰা ভিগু বৰুৱাৰ প্ৰতিবেদন, পাব্লিক প্লাছ আছাম।